ব'লক আজি আপোনালোকক বৰ পূজাৰ নিয়ম দেখুৱাওঁগৈ অকণমান। বৰ সাবিত্ৰী বুলি কয়, দেখুৱাওঁ দেই, গৈ থাকোঁ ব'লক। কোৱাৰ্টাৰৰ পৰা ওলাম আৰু এতিয়া তালা মাৰিম মই এতিয়া। এয়া তালা চাবি লৈ ল'লোঁ। আমাৰ যিহেতু ছাদৰ ওপৰতে হ'ব, সেইকাৰণে মই এইফালে নাযাওঁ, ওপৰৰ ফালেহে যামগৈ। ওপৰত যামগৈ, তালাটো মাৰি লওঁ আগতে। মাৰিলোঁ, যাম আৰু এতিয়া ওপৰলৈ বুলি। আহিছিলে নাইবা তেওঁলোক আকৌ। যোৱা বছৰ আমি বৰগছ এডাল আছিলে, সেয়া ডিআৰএম অফিচৰ ওচৰতে, সেই বৰগছডালৰ তালৈকে গৈছিলোঁ। এতিয়া যিহেতু বৰষুণ দি আছে, এইবাৰ খুব বেছি বৰষুণ দি আছে, সেইকাৰণে আমাৰ ছাদৰ ওপৰতে পূজা ভাগৰ আয়োজন কৰা হৈছে আৰু। মই এতিয়া ভাবিক মাতিম, ভাবি ওলাইছেনে নাই, ওলাই হৈছে নাই। ভাবি कोई नहीं है ना? नहीं, चले ना। चलिए, वाह भाभी, इतना मस्त लग रहा है। आइए, आओ सौरभ, आओ बाबू आओ। देखो तो मम्मी को कितना सुंदर लग रही है, कितना प्यारी लग रही है। हाँ, এইখিনি আচলতে এঘৰ মানুহৰ ওপৰখিনি হয়। গোটেই ছাদখন আমি ওপৰত আচলতে কাপোৰ মেলি দিবলৈ ভাল, যিহেতু ওপৰত টিনপাত দিয়া আছে, বৰষুণ নপৰে। বৰষুণ দিলেও মানে ইয়াতে কাপোৰ মেলি দিবলৈ ভাল। গোটেই ছাদখন এই চেগতে দেখুৱাই দিওঁ ব'লক আপোনালোকক। এনেকৈ এইটো ফুল লগাইছে, এটা পানীৰ টেংকি হয়, এইটো আমাৰ প্ৰথমটো। তালৈকে আছে আৰু তাত নহয়, ধুনীয়া ধুনীয়া আম লাগিছে। ছাদৰ ওপৰৰ পৰাই মানে আমবোৰ ছিঙিব পাৰি। ব'লক দেখুৱাওঁ আপোনালোকক অকণমান। আছে, মই মানে চাই থৈ গৈছোঁ আৰু ছিঙিব পাৰিম। কোনো যদি লৈ যোৱা নাই তেন্তে ছিঙিব পাৰিম আৰু। অকণমান ডাঙৰ হৈ আছে, এয়া দেখিছে নহয়, লগ পাই দেই, ছাদৰ ওপৰৰ পৰা লগ পায়। তলৰ ফালে মোবাইলটো নিনিওঁ আৰু আগুৱাই, কাৰণ ইয়াৰ পৰা মোবাইলটো পাৰ হ'লে তলত পৰি যাব। কিবা কাৰণ তলত পৰিব লাগিলে হৈছে আৰু। কি ধুনীয়া ধুনীয়াকৈ লাগিছে, দেখিছে? খুব লাগিছে কিন্তু আমজোপা। খাব পাওঁ নেপাওঁ সেইটো নাজানো, কিন্তু দেখুৱাইছোঁ আৰু চাই আছোঁ আৰু মানে। ব'লক যাওঁগৈ। তৈয়াৰী কৰি আছে আৰু পূজাৰ। धो दिया ना पूरा, चप्पल खोल दिया हम भी। ভাবি কৈ আছে, ভাবি বোলে শাৰী পিন্ধিব নাজানে। ভাবিয়ে যদি শাৰী পিন্ধিব নাজানে আৰু আমি কেনেকৈনো পিন্ধিম। আছিলে মই এবাৰ চেলোৱাৰে পিন্ধিলোঁ। যোৱা বছৰ পিন্ধিছিলোঁ মেখেলা চাদৰ, এবাৰ ছাদৰ ওপৰত হ'ব যিহেতু সেইকাৰণে চেলোৱাৰে পিন্ধিলোঁ। भाभी पूरा सच धस के आएगी, पूरा अच्छा बन के। दिखाई भाभी पीछे का बाल, दिखाई पीछे का। बाबा, এই বিহাৰী নিয়মত শাৰীখন পিন্ধিছে, ধুনীয়া লাগিছে। চবে মিলি ইয়াতে পূজা কৰিব আৰু। এজনী মহিলাক যিমানখিনি সাজিবৰ কাৰণে বস্তু লাগে সকলোবোৰ ইয়াতে দিয়া হয়। শাৰী, সিন্দুৰ, সূতা, সকলোবোৰ দিয়া হয়।
গিৰিয়েকে মানে যেনেকৈ সজায় সেই সকলোবোৰ নিয়ম যাতে এই বস্তুখিনি দি সজাব পাৰে এনেকুৱা আৰু সকলোবোৰ কাপোৰ দিছে, শাৰী দিছে। अच्छा अच्छा ऐसे कीजिए तो क्या भाभी 1 मिनट। कितना बार देते? 5 बार। कीजिए। हेलो अभी पूजा करे छियै ना बैठ जा बैठ जा बैठ जा बैठ जा हाँ पक्का आम खत्म ऐसे नहीं होता है दीदी। ऐसा क्यों नहीं होता है? नहीं होता उसमें लंबा आता है ना हाँ। बोलो बोलो हाँ तो हो गया पूजा शेष हो रहा है। अच्छा रुको लिट्टी दे रहा है कथा तो नहीं सुनिए भाभी मोबाइल से ना सुनिए এই কথাখন শুনাৰ পিছতে তেওঁলোকৰ পূজা সমাপ্ত হ'ব। अपने पिता के सुख की कामना की और अंत में उन्होंने संतान का वरदान मांग लिया। यमराज ने वरदान दे तो दिया लेकिन तुरंत समझ गए कि संतान तभी संभव है जब सत्यवान जीवित हो। सावित्री के बुद्धिमान में प्रेम और अटूट निष्ठा से प्रसन्न होकर यमराज ने सत्यवान को पुनः जीवन दान दे दिया। जिस वट वृक्ष के नीचे सावित्री ने अपने पति को संभाला था वही इस व्रत का प्रतीक बन गया। बरगद का पेड़ लंबे जीवन स्थिरता और अखंड सौभाग्य का प्रतीक माना जाता है। इसलिए विवाहित महिलाएं वट वृक्ष की पूजा कर अपने पति की लंबी उम्र और सुखी वैवाहिक जीवन की कामना करती हैं। वट सावित्री का व्रत केवल एक परंपरा नहीं बल्कि प्रेम विश्वास समर्पण और धैर्य का प्रतीक है। यह कथा सिखाती है कि सच्चा प्रेम और अटूट विश्वास हर कठिनाई को पार कर सकता है। जय वट सावित्री माँ।